জুবিনৰ মুঠ গান 38,000 প্লাছ ধৰি ল'লোঁ 38,000 যদি এটা গানত এভাৰেজ 5 মিনিট ধৰোঁ তেন্তে হ'ব 38,000 into 5 মিনিট ইকুৱেল টু 1,90,000 মিনিট। এতিয়া ধৰি লওক আপুনি এদিনত যদি জুবিনৰ গান এটাকৈ শুনে তেন্তে জুবিনৰ সম্পূৰ্ণ গানখিনি শুনিবলৈ আপোনাক সময় লাগিব 1,90,000 divided by 5 equals to 38,000 minute equals to 104 years। গতিকে যদি আপুনি 5 মিনিটকৈ জুবিনৰ গান শুনে তেন্তে আপোনাক সময় লাগিব 104 বছৰ। যদি আপুনি দুটাকৈ গান শুনে তেন্তে আপোনাক সময় লাগিব 52 years। যদি আপুনি তিনিটাকৈ শুনে তেন্তে আপোনাক সময় লাগিব 34 years। ধন্যবাদ। গতিকে যদি জুবিনৰ গান আপুনি দিনে এটাকে শুনে তেতিয়াহ'লে আপোনাক সময় লাগিব 104 বছৰ, দুটাকে শুনিলে লাগিব 52 বছৰ আৰু তিনিটাকে শুনিলে লাগিব আপোনাৰ 34 বছৰ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।